Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে তো পলম নকৰি বলক আজিৰ এই ভিডিওটো কন্টিনিউ কৰো ফেক্ট নাম্বাৰ 5 আমি প্ৰায় সকলোৱে ৰেলেৰে যাত্ৰা কৰি ভাল পাওঁ কিন্তু আপুনি জানেনে ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন কোনটো হাবিবগঞ্জ ৰেলৱে ষ্টেচন 2017 চনত এইটো মুকলি কৰা হৈছিল হাবিবগঞ্জ ৰেলৱে ষ্টেচনটোত ইমানবোৰ সা-সুবিধা প্ৰদান কৰা হৈছে যে ইয়াত কোনো বিমানবন্দৰৰ লগত ইয়াক তুলনা কৰা হয় ফেক্ট নাম্বাৰ 4 আমি সকলোৱে জানো যে এই পৃথিৱীত থকা সকলোতকৈ পপুলাৰ ইংলিছ ডিকচনাৰীখন হ'ল অক্সফোৰ্ড ডিকচনাৰী আপুনি জানেনে ইয়াৰ এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট এজন মাৰ্ডাৰাৰে লিখিছিল সেইজনৰ নাম হ'ল উইলিয়াম চেষ্টাৰ ফেক্ট নাম্বাৰ 3 আমি প্ৰায় সকলোৱে পিস্তল দেখিছো সিনেমা হওক আচলকে হওক আমি পিস্তল দেখিছো কিন্তু আপোনালোকে জানেনে বৈজ্ঞানিকসকলে এনেকুৱা এবিধ পিস্তল আৱিষ্কাৰ কৰিছে যিটো পিস্তল ব্যৱহাৰ কৰিবলৈ ফিংগাৰপ্ৰিন্টৰ প্ৰয়োজন হয় আমাৰ যেনেকৈ স্মাৰ্টফোন এটা আনলক কৰিবৰ কাৰণে ফিংগাৰপ্ৰিন্টৰ প্ৰয়োজন হয় মানে যিজন মোবাইলটোৰ গৰাকী তেওঁহে স্মাৰ্টফোনটো আনলক কৰিব পাৰে ঠিক তেনেকৈ পিস্তল এটাও ফিংগাৰপ্ৰিন্টৰ সহায়তে মানে যিগৰাকী পিস্তলৰ অৰিজিনেল অনাৰ হয় তেওঁহে পিস্তলটো ব্যৱহাৰ কৰিব পাৰিব ফেক্ট নাম্বাৰ 2 এপল ফোন বিলাকত ব্যৱহাৰ হোৱা সিৰি হেতু আচলতে পোন প্ৰথমে এন্ড্ৰইডৰ কাৰণে ডিজাইন কৰা হৈছিল কিন্তু 2010 চনত এপলে এই সিৰিটো কিনি ললে তো আপুনি এই কথাটো আগতে গম পাইছিল নে ফেক্ট নাম্বাৰ 1 আজি যদি মই আপোনালোকক প্ৰশ্ন কৰো যে আপোনালোকে জানেনে এই পৃথিৱীত বসবাস কৰা কোনবিধ প্ৰাণী সকলোতকৈ বেছি বছৰ জীয়াই থাকে মই উত্তৰটো দি দিছো এইটোৰ উত্তৰ হ'ল সাগৰত পোৱা শাৰ্কৰ এবিধ প্ৰজাতি আছে যিয়ে 100-200 বছৰ নহয় 500 বছৰ কাল জীয়াই থাকিব পাৰে তো আপোনালোকে এইটো কথা আগতে গম পাইছিল নে নিশ্চয় তলত কমেন্ট কৰি জনাব সো আজিৰ এই ভিডিওটোত এইখিনিয়ে যদি ভিডিওটো চাই ভাল লাগিল নিশ্চয় ভিডিওটো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেন্ডছ ফ্যামিলি মেম্বাৰৰ লগত শেয়াৰ কৰিব আৰু তলত কমেন্ট কৰি জনাব কোনকেটা ফেক্ট জানি আপোনাৰ ভাল লাগিল আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ এই চেনেলটো ভিজিট কৰিছে সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তো আকৌ লগ পাম এটা নতুন ভিডিওৰ লগত তেতিয়ালৈ বাই বাই